আজি ভোলাতাৰত বামুঞ্জুলি আঞ্চলিক সমিতি উদ্যোগত আৰু ডিমাকুচি আৰু হৰিচিঙা আঞ্চলিকৰ সহযোগত গোৰ্খা গণ বিৱৰ্তন হৈছে। ইয়াত আমি সকলো গোৰ্খা জনসাধাৰণৰ লগত আলাপ আলোচনা কৰিছোঁ। তেখেতসকলক অনাগত দিনবিলাকত গোৰ্খাসকলে নিজৰ অধিকাৰ প্ৰাপ্তিৰ কাৰণে কেনেদৰে আগবাঢ়িব লাগিব সেই কথাটোৱে আমি জনসাধাৰণক বুজাইছোঁ। বিগত সময়ত এই BTC অথবা প্ৰপ'জ BTR অঞ্চলত গোৰ্খাসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ল। BTC চুক্তি স্বাক্ষৰ হোৱাৰ পাছত গোৰ্খাসকলৰ যথেষ্টখিনি ক্ষমতাৰ কৰ্তন হ'ল। এসময়ত এই BTC অঞ্চলতে MLA জিকি অসম চৰকাৰৰ মন্ত্ৰী হোৱা গোৰ্খাসকলৰ অধিকাৰ আছিল, প্ৰাপ্য আছিল। সেই সুবিধাবিলাক লাহে লাহে কৰ্তন হ'ল। আজিৰ ডেটত বিগত 17 বছৰে এইখন চৰকাৰ BTC অঞ্চলত ইলেক্ট্ৰেল ৰূপে কোনো কেণ্ডিডেট থিয় নহ'ল। এইবাৰ ভাগ্য ভাল আমাৰ, এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গোৰ্খাসকলৰ প্ৰতি থকা সন্মানৰ কাৰণে UPPL দলৰ পৰা আমি দুজনকৈ টিকেট পাইছোঁ, কেণ্ডিডেট পাইছোঁ। আমি গোৰ্খা জনসাধাৰণক বুজাব বিচাৰিছোঁ যে যিজন গোৰ্খা কেণ্ডিডেট আমি পাইছোঁ তেখেতসকলক জিকোৱাটো আমাৰ প্ৰথম দায়িত্ব হ'ব। গতিকে কোনো গোৰ্খাৰ ভোট যাতে তেওঁৰ বিপক্ষে নাযায় সেই আহ্বান আমি জনসাধাৰণক ৰাখিছোঁ। আৰু অনাগত দিনবিলাকত বড়ো আৰু গোৰ্খাসকলৰ ৰিলেশ্যনটো ভাল হৈ থাকিব লাগিব। কেৱল মাত্ৰ ইলেকশ্যন বুলি নহয়, অনাগত দিনবিলাকত যদি বড়ো আৰু গোৰ্খাসকলৰ পৰস্পৰৰ প্ৰতি যদি সন্মান আৰু ভাতৃত্ববোধ থাকে তেতিয়াহ'লে অনাগত দিনবিলাকত অসমক এটি নতুন এখন দিব পৰা আমাৰ ক্ষমতা আছে আৰু সেই দিশে আমি আগবাঢ়ি যাব লাগিব। নাই চাওক, এটা কথা, প্ৰথম কথা, পাৰ্টীৰ যিখিনি ভক্ত চিধা স্পষ্ট ক'ব লাগিব, যিখিনিয়ে পাৰ্টীৰ পইচাৰে জীৱন নিৰ্বাহ কৰি আছে তেখেতসকলৰ ৰাজনীতি কৰাৰ কোনো উদ্দেশ্য নাই। কেৱল মাত্ৰ নিজৰ পাৰ্টীৰ হাইকমাণ্ডক সন্তুষ্টিকৰণেই সিহঁতৰ ৰাজনীতিৰ উদ্দেশ্য। সেইবিলাকৰ মানুহৰ কথা শুনিব নে সকলো সময়তে গোৰ্খা জনসাধাৰণৰ দুখত থিয় হোৱা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৰাইজে শুনিব? এক সময়ে ক'ব। আমাৰ স্পষ্ট কথা, যিবিলাক মানুহে চৰকাৰী টকাত গাড়ী কিনিছে, ঘৰ বনাইছে, চৰকাৰী দালালি কৰিছে, সেইগতে ইলেকশ্যনৰ সময়ত 5-10 হাজাৰ টকা লৈ গাঁৱে ভূঞে সোমাই জনসাধাৰণক বিভ্ৰান্ত কৰিব পাৰে সিহঁত। কিন্তু সিহঁত অসমৰ গাৰ্জেন নহয়। অসমৰ প্ৰত্যেকটো সমস্যাত, অসমৰ গোৰ্খাসকলৰ প্ৰত্যেকটো সমস্যাত গোৰ্খা সংগঠনে মাত মাতি আহিছে। গতিকে গোৰ্খা সংগঠনবিলাক, যিটো সংগঠনে এইটো সময়ত ইয়াত যেতিয়া অসুবিধা হয় ইয়াত দৌৰি আহে ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থা। আজি যি ওদালগুৰি জিলা ছাত্ৰ সন্থাই যিটো আহ্বান ৰাইজক ৰাখিছে সেই আহ্বান শুনাটো ৰাইজৰ দায়িত্ব। তাৰ পৰিৱৰ্তে যদি কোনোবা ৰাজনৈতিক দালালৰ কথা শুনে তেনে অনাগত দিনবিলাকত তেখেতসকলে দুৰ্ভোগ ভোগাটো স্বাভাৱিক কথা হৈ পৰিব। কি ক'ব? নাই, তেখেতক কি ক'ম আৰু, তেখেতক বিশেষ ক'বলগীয়া একো নাই। প্ৰথম কথাটো হ'ল যে বিগত সময়ত ভুলবিলাক যথেষ্ট হৈছে। আমাৰ ফালৰ পৰাও ভুল হ'ল। আমি বিনা চৰ্তে তেখেতক বহুতবাৰ সমৰ্থন কৰি ভুল কৰিলোঁ, আমি এগ্ৰিমেণ্ট নকৰিলোঁ, সেয়া আমাৰ ভুল হ'ল সময়ত, স্পষ্ট কথা। গতিকে অনাগত দিনবিলাক তেনেকুৱা ভুলবিলাক আমি নকৰোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যথেষ্ট আমাৰ আগতেও কথা বতৰা হৈছিলে। তেখেতক আমি সুধিছিলোঁ যে বড়োসকল প্ৰতাৰিত জাতি বুলি আপোনালোকে কয়, যিটো আপোনালোকে BTCত শাসন কৰে, বড়োসকলে গোৰ্খাসকলক প্ৰাপ্য অধিকাৰটো কেলৈ নিদিয়ে? তেতিয়া তেখেতে কৈছিলে যে ভাই, আমাৰ শাসন নাই BTCত, বড়োসকল হ'ব পাৰে, কিন্তু যিসকলে শাসন কৰি আছে তাত আমাৰ কোনো অধিকাৰ নাই বুলি কৈছিলে। কিন্তু তেতিয়া আমি ভাবিছিলোঁ যে গোটেইকেইজন একে আমাকে এনে বুৰ্বক বনাই আছে বুলি ভাবিছিলোঁ। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ সঁচাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গোৰ্খাসকলৰ প্ৰতি থকা সন্মানৰ কাৰণে তেখেতে দুটাকৈ সমষ্টি গোৰ্খাসকলক এৰি দিছে। এতিয়া আমাৰ দায়িত্ব এই দুজন গোৰ্খা কেন্দ্ৰক জিকাই প্ৰমোদ বড়োক হাত শক্তিশালী কৰাৰ দায়িত্ব কিন্তু গোৰ্খা জনসাধাৰণৰ। এই ধৰণৰ পৰস্পৰৰ যিটো সন্মান, এইটো যে আমি দীৰ্ঘম্যাদী কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় অসমত এটি নতুন সামাজিক পৰিৱেশ আমি দিব পাৰিম।